ফটোগ্ৰাফাৰ ৰাজিষ্টাৰ Selection जागोन हा सेरिंग सिलेक्शन मोनसे मारे गामसा दानायखौ गारबाय इखो लायना माखुना गनजों दाबाय थादो ষ্টেটৰ SOPDৰ পৰা 2022-23 বিত্তীয় বৰ্ষৰ আমি ইয়াত হেণ্ডলুম মডেল ভিলেজ বুলি এটা চেংচন কৰা হৈছিল আৰু তাৰ যিটো প্ৰজেক্ট কষ্ট 3,15,47,000 টকা তাৰ প্ৰথম কিস্তি হিচাপে 1,57,00,000 আমি ইতিমধ্যে দিছোঁ ইয়াত 400কৈ বেছি প্ৰায় মানে 478 বেনিফিচিয়াৰী বা শিপিনীসকলক সামৰি লৈ পেলাই হেণ্ডলুম মডেল ভিলেজটো ইয়াত গঠন কৰা হৈছে আৰু এইটো ষ্টেট অন প্ৰজেক্ট যদিও এইটো সম্পূৰ্ণ কৰাৰ পিছত সম্পূৰ্ণভাৱে BTR কাউন্সিলৰ হেণ্ডলুম ডিপাৰ্টমেণ্টক হেণ্ড অভাৰ কৰা হ'ব এইটো চোৱা-চিতা কৰিবৰ কাৰণে আৰু চলাবৰ কাৰণে মূলতে অসমত হেণ্ডলুম টেক্সটাইলৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিটো সবল কৰিবৰ কাৰণে বিশেষকৈ শিপিনী মহিলাসকলৰ জৰিয়তে এই আঁচনিবিলাক আমি বিভিন্ন ঠাইত লৈছোঁ কিন্তু ষ্টেটৰ SOPD ফাণ্ডৰ পৰা হেণ্ডলুম মডেল ভিলেজৰ নামত BTR অঞ্চলত এইটোৱেই প্ৰথম আগত যদিও মডেল ভিলেজ গঠন কৰিছিল যদিও এইটো কাউন্সিলৰ পৰা কৰা হৈছিল নহ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কিছুমান বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট ফাণ্ড আৰু অন্যান্য ফাণ্ডৰ অধীনত কৰিছিলে কিন্তু SOPDৰ অধীনত এইটোৱেই প্ৰথম আৰু এইটো আমাৰ শিপিনীসকলক আমাৰ গামোচা আৰণাই বিহুৱান অসমীয়া গামোচা আৰু যিবিলাক থলুৱা বস্ত্ৰ দখনাৰ পৰা চাদৰ মেখেলালৈকে সেইটো উৎপাদন কৰি পেলাই যেনেকৈ আত্মনিৰ্ভৰ অসম গঢ়াৰ এটা সপোন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিছে এই ছেক্টৰটো মূল এটা পিলাৰ বুলি আমি ধৰি ল'ব লাগে আৰু ইয়াৰ দ্বাৰা দি গ্ৰাম্য অৰ্থনীতি এটা সবল হ'ব আৰু উন্নত হ'ব আৰু আজি যিটো আমি কৰিবলৈ গৈ আছোঁ যে ইয়াত বিভিন্ন এটা পাৰ্ট আছে যেনেকৈ এটা বিল্ডিং হ'ব ট্ৰেইনিং চেণ্টাৰৰ নামত আৰু ইয়াতে যিসকল উইভাৰ্ছ শিপিনীসকল তেওঁলোকক কাপোৰ বোৱা ট্ৰেইনিং দিব আৰু ডিজাইনিঙৰ ট্ৰেইনিং দিব জেকাৰ্ড মেচিন দিয়া হ'ব ঠিক তেনেকৈ বেটছ বাই বেটছ আৰু মই অলৰেডি কৈছোঁ যে মানে 478জন শিপিনীসকলক সাঙুৰি লৈ পেলাই আমি এইটো কৰিবলৈ গৈ আছোঁ তো ইয়াৰ লগতে আৰু কেইবাজনো অলৰেডি ৰেজিষ্টাৰ্ড উইভাৰ্ছ আছে শিপিনী আছে তেওঁলোকক লৈ হয়তো বা 700মান হ'ব পাৰে এইটো ডাঙৰ এটা প্ৰজেক্ট শিপিনী কেন্দ্ৰিক যিটো প্ৰজেক্ট আমি কৰিছোঁ এইটো ডাঙৰ প্ৰজেক্ট কাৰণ হেণ্ডলুমত শিপিনীসকলৰ কল্যাণৰ কাৰণে উন্নতিৰ কাৰণে যিবোৰ প্ৰজেক্ট লোৱা হয় প্ৰায় এইটো খুব ডাঙৰ প্ৰজেক্টত পৰে
তো এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতলৈ মই অশেষ ধন্যবাদ দিছোঁ বিটিয়াৰবাসী ৰাইজৰ হৈ যে ইয়াত হস্ততাঁত বস্ত্ৰশিল্পটো উন্নতি কৰিবৰ কাৰণে তেওঁ আজি আমাক এই অনুদানটো দিছে আৰু এইটো সফল কৰি তোলাটো আমাৰ কাউন্সিলৰ বিটিয়াৰ পৰিষদীয় চৰকাৰৰ দায়িত্ব হৈ পৰিব আজিৰ পৰা যিটো আৰম্ভ কৰা হৈছে সেইটো সম্পূৰ্ণ হোৱাৰ পিছত এই অঞ্চলত বিশেষকৈ বস্ত্ৰ উদ্যোগ আৰু শিপিনীসকলৰ কল্যাণৰ কাৰণে যিখিনি আমাৰ কৰিব লগা কাম হ'ব এইটো সম্পূৰ্ণভাৱে আমি বজাৰ দিয়া বজাৰ কেন্দ্ৰিক বা এনেকৈ মাৰ্কেট চেট বনোৱা এইবিলাক পৰ্যায়ক্ৰমত আমি কৰি যাম প্ৰয়োজন অনুসাৰে তাৰ যিটো এটা পুঁজি যিখিনি দিয়া হৈছে 3,15 লাখ যদি প্ৰয়োজন হয় কাম কৰাৰ শেষৰ দিন পিনে যদি কিছু অৰ্থৰ প্ৰয়োজন হয় ৰাজ্য চৰকাৰে তাক দিবৰ কাৰণেও প্ৰস্তুত স্যাৰ মহিলা সবলীকৰণৰ কাৰণে বিজেপি চৰকাৰে যথেষ্টখিনি কাম হাতত লৈছে ইয়াৰ ক্ষেত্ৰত কিন্তু এই মহিলাই যি শিপিনীসকলৰ প্ৰধান সমস্যা আছে তেওঁলোকৰ উপযুক্ত এখন বজাৰ নাপায় উৎপাদিত যিখিনি বস্ত্ৰ উৎপাদন কৰে এখন বজাৰ নাপায় বজাৰ নোপোৱাৰ বহুতখিনি কথা আছে ইয়াত কিন্তু আমাৰ মাজত এটা সচেতনতাৰ প্ৰয়োজন হয় যে আমি অন্তত আমাৰ জাতীয় উৎসৱ পূজা বা জাতীয় পৰম্পৰাগতভাৱে যিটো সাংস্কৃতিক কাৰ্যসূচীবোৰ হয় তাত আমি যদি সিদ্ধান্ত লওঁ যে চবেই আমি থলুৱা বস্তুকে ব্যৱহাৰ কৰোঁ তেতিয়াও ডাঙৰ বজাৰ আছে কমাৰ্চিয়েল মাৰ্কেটটো সদায় থাকিব তাৰ কাৰণে আমি পাৱাৰলুমৰ গামোচা চাদৰ মেখেলা সম্পূৰ্ণভাৱে বেন কৰি থৈছিলোঁ আৰু এইটো বেচিব দিয়া নাছিল কাৰণ আমাৰ হেণ্ডলুমত পাৱাৰলুমৰ স্থান নাই তাৰ কাৰণে আমি বন্ধ কৰি থৈছিলোঁ কিন্তু আমাৰ গুৱাহাটী হাইকোৰ্টত কোনোবা অৰ্গেনাইজেশ্যনে কেছ দি পেলাই আকৌ এটা জঞ্জাত জট লগাই থৈছে তথাপিও আমি চেষ্টা কৰি আছোঁ যে আমি পাৱাৰলুমৰ গামোচা আৰণাই বা চাদৰ মেখেলা যদি হেণ্ডলুম ক্ষেত্ৰত যিবিলাক আহি আছে আমাৰ হেণ্ডলুমৰ নামত পাৱাৰলুম ব্যৱহাৰ কৰি পেলাই যিবিলাক বস্ত্ৰ ইয়াত বজাৰখন দখল কৰি আছে সেইটো সম্পূৰ্ণভাৱে বন্ধ কৰিব পাৰিলে আমাৰ থলুৱা বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট উদগনি আমি পাম আৰু আমাৰ বস্তুবিলাকৰো বজাৰ পাব আৰু তাৰ কাৰণে আজি নতুন সজাগতাৰ প্ৰয়োজন যেনেকৈ স্কুলৰ ইউনিফৰ্মৰ কথা যদি আহি যায় আৰু আমি যদি আজি অফিচবিলাকৰ বিভিন্ন ডিপাৰ্টমেণ্টে ইউনিফৰ্ম এটা প্ৰৱৰ্তন কৰিছে কাউন্সিল চৰকাৰৰ পৰা কিছুমান যদি আমি পলিচি লওঁ যে য'ত ইউনিফৰ্মৰ প্ৰয়োজন হয় এইটো হেণ্ডলুমৰ প্ৰডাক্টেই হওক তেতিয়া ইয়াত বজাৰটো পাব আৰু ঠায়ে ঠায়ে এই জাগৰণ আৰু সচেতনতা যদি আমি আনিব পাৰোঁ ভৱিষ্যতত আমাৰ হস্ততাঁত বস্ত্ৰশিল্প তাৰ ভৱিষ্যত উজ্জ্বল सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन बाइगिरि बिथांमोननो आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों 5 लिटार पेट्रल फ्री गंनि हेलमेट फ्री केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां